আরে জুই ধরছি বহুত কষ্ট করার পাছত ভিডিওত কৰি আছি কষ্ট জীৱনটো গাইছ বহুত কষ্ট। নমস্কাৰ অসমবাসী ৰাইজ, কেনে আছে আপোনালোকে? আশা কৰোঁ বহুত ভালে আছে। কথাটো হৈছে কি জানেনে, মানে হ'ল কি বহুত দিন হ'ল ভিডিঅ' বগেৰা ব্লগ একো আপলোড কৰা নাই। মানে গাইছ টেনশ্যন ডিপ্ৰেশ্যন হয় গাইছ। কিহৰ কাৰণে হৈছোঁ কৈ আছোঁ, মই সকলো কৈ আছোঁ, তোক চাই থাকক ভিডিঅ'টো। কথাটো হৈছে কি জানেনে গাইছ, মোৰ যে EMI আছিল গাইছ, EMI আছিল। EMIটো কিছে জানে, বাউন্স মাৰছি গাইছ। এতিয়াতো বহুত ডাঙৰ কেছ হৈ যাব। মানে সেইকাৰণে গাইছ কাম কৰি আছোঁ দেই, মানে হাজিৰা কৰিব যাওঁ। মানে কাম গমে পাইছে, নেক্সট এটা ভিডিঅ'ত মই ফুল ভিডিঅ' বনাইছিলোঁ, ত' মিস্ত্ৰী কাম কৰিব গৈছিলোঁ। চ' আজিও যাই আছোঁ। ত' লাইফষ্টাইলটো এনেকুৱা হৈ গৈছে গাইছ, মানে কাম নকৰিলে নহ'ব, ইউটিউবত পইচা নাই। এতিয়া মই গাইছ অলপ ভাত খাই লওঁ, কাৰণ গাইছ ভোক লাগছি, ভাত খাই যাব লাগিব ন, ইমান কামৰ কথা আছে, সেইকাৰণে ভাত চাত খাই লওঁ গাইছ, ঠিক আছে। চ' গাইজ এতিয়া মই ভাত চাত খাই একদম ৰেডি হৈ গৈছোঁ, এতিয়া কামত যাব লাগে গাইজ। ভাত কিহেদি খাইছোঁ জানে, মাছেদি ভাত খাই দিছোঁ, পেট ফুল গাইজ। আৰু গাইজ কি ৰ'দ দিছে গাইজ, আপোনালোকে চাব পাৰে। অ' মাই গড, ইমান ভল্টেজ দিছি আজি গাইজ, একদম হ'ব দে গাইজ, কামটো কৰিবই লাগিব। চ' এতিয়া আমি যাম, এইখন চাইকেল আমাৰ বোলক যাই থাকোঁ। গাইছ এটা কথা কৈ দিওঁ, মানে মই কামত যাব ওলাইছোঁ, বাৰে কৰি আছে। মানে গাইছ মৰম, এইবিলাক মৰম ভাল পোৱা। চ' মই বুধবাৰত লৈ যাওঁ না ঘাঁহ খাবলৈ, সেইকাৰণে মানে কান্দি আছে মোৰ কাৰণে। ইয়াৰ কাৰণে উপায় নাই, থাক হ'ব দে, ঘৰত থাকিলে নিম দে গাইছ। ইচ ৰাম কি ৰ'দ দিছি গাইছ, বাপৰে চাওকচোন গাইছ, ইমান ৰ'দ দিছি ভাই। মানে গাইছ কষ্ট, জীৱনটো গাইছ বহুত কষ্ট হয় দে, আৰু উপায় নাই, কষ্টটো কৰিব লাগিবই। এইবিলাক কাম কৰি থৈছোঁ, ৰাস্তাটো চব গাইছ, এইটো ধাননি পথাৰ, এই সুন্দৰ, এই বুঢ়ক চাই আছোঁ আমি, এই মস্ত দেখ তো গাইছ এইটো চাব পাৰে আমাৰ কৌমাৰ নদী। আৰু এই তাতে কি কৰিছে গাইছ, তোমালোকে দেখুৱাইছে, মানে বালা তুলি আছে পলস তলৰ পৰা, গম পাইছে গাইছ, মানে মথাৰি বনাই আছে গাইছ, সেইকাৰণে এইবিলাক যাই থাকোঁ। বাপৰে বাপ, ভল্টেজটো অলপ কমাই দিবি দে সূৰ্য দেৱতা। দে এই চা শব্দ, কি শব্দ মেচিনৰ, দে যাই আছোঁ। দে এইটো গাইছ আপোনাৰ চাব পাৰে, গোৱিন্দপাৰা গয়াত থান কৃষ্ণ। ফাইনেলি গাইছ আহি পালোঁ দে কাম গাইছ, এই চাব পাৰে, এইখিনি হৈছে নামঘৰ। মই গাইছ নামঘৰৰ কাম কৰি আছোঁ। এতিয়া ড্ৰেছটো চেঞ্জ কৰোঁ, ড্ৰেছটো চেঞ্জ কৰি তাৰপাছত কামত ধৰিব লাগে গাইছ। দে টাইম নাই গাইছ, 9টা বাজি গেল, 9টা বাজিছে গাইছ, দেৰি কৰিব নোৱাৰি দে। গাইছ কাম নকৰোঁতে ইমান গৰম লাগছে, বাপৰে ঘাম কিন্তু ওলাই গৈছে দেই, আৰু কাম কৰিলেতো উপায়ে নাই গাইছ। চাওকচোন ভিডিঅ'টো চাই থাকক, মানে যি পাৰোঁ আৰু দেখাবলৈ চেষ্টা কৰিম দেই, মানে ইমান প্ৰফেশ্যনেল ব্লগাৰ নহয় দিয়াচোন মই, ঠিক আছে গাইছ, ঠিক আছে, ধন্যবাদ। আজি এইটো অংকনবাদী, এইখিনি অংকনবাদী, আৰু এইটো হৈছে মটৰ, ইমান শব্দ কৰে গাইছ, স্কুলটো বন্ধ দেই। চাবি যাওঁ, চাবি আনিব লাগিব না। চ' গাইছ এয়া হৈছে সংঘৰ চাবি, এইখন সংঘ, তাতে আমাৰ অস্ত্ৰ পাতি আছে গাইছ। চাবিটো খুলবা লাগে, আহিছা
এই যে আমার লগর ওই বডি বিল্ডার কেনে গরম হ্যাঁ আই পালো এই জাষ্ট তাতো খুলো র কি বাদ দিছি কিন্তু মই হেঁটে আছো মই এই আহিছে আমাৰ অস্ত্ৰ গাইছ চাব পাৰে ইয়াৰ আছে দেই গাইছ বস্তু বাহিনী ইয়াতে আছে অস্ত্ৰখিনি নিব লাগে দে গাইছ অস্ত্ৰ পাতি নিয়া হ'ল দে আৰু এইটো বস্তাটো নিব লাগিব চিমেণ্ট আছে চ' এইয়ে জীৱন গাইছ দে হ'ব দে কিবা এটা হ'ব দে গাইছ গম পাইছি না কাম কৰি থাকিব লাগে কামত সৰু ডাঙৰ নাই তো লাইক এটা কৰি দিব এতিয়া ইমানখিনি চাই আছে ধন্যবাদ এতিয়া গাইছ মছলা ৰেডি কৰি আছে গাইছ চাব পাৰে অৱস্থা নাই গাইছ একদম ঘাম লাগিছে চাবি ইউটিউবত গাইছ ৰ'দ কিন্তু দিছে গাইছ ধামাকা ঘামো লাগিছে গাইছ চবৰে অৱস্থা নাই দে গাইছ মিস্ত্ৰী পুৰা কাম কৰি আছে প্লাষ্টাৰ এইখিনি পুৰা শেষে হ'ল কমপ্লিট ভিতৰত আছে প্লাষ্টাৰ দে এতিয়া গাইছ আমি অলপ পাহাৰ বনাইছোঁ চালব লাগব চুল আছে তে আৰু কাটা দিব লাগিব নেকি দে কি মই তোৰ ভিডিঅ' বনাই থাকিম মই মছলা কাটি আছে গাইছ তো গাইজ চাব পাৰে কি ভয়ানক তো গাইজ ভিডিঅ'টা এটা লাইক কৰি দিব আপোনালোকে এখনলৈকে চাই আছে যদি ঠিক আছে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো কাম চলি আছে তীব্ৰ গতিত গাইছ এতিয়া মানে চাহ বনাব পানী একটিং লৈ আহোঁ ফিল্টাৰৰ পানী এইটা হাতৰ পৰা আনিব লাগিব পানী ফিল্টাৰো ইয়াতে এই টিউবৱেলত আইৰণ মস্ত গাইছ তো চাই আছোঁ এতিয়া পানী একটিং লৈ আহোঁ গাইছ আমাৰ ডাঙৰীয়াই খৰি যোগাৰ কৰি আছে চাহ বনাব গাইছ পাৰা না বানাবা সুধবা লাগবতো ভিডিঅ'ত ইয়াতে হ'ব চাহ ৰ'দ কিন্তু দিছে দেই গাইছ চাব পাৰে জুই ধৰছি বহুত কষ্ট কৰাৰ পাছত আৰু আমাৰ এতিয়া চাহ বহাই দিছে
চাহ হৈ আছে ন চাহ পানী গৰম কৰা দিছোঁ অঁ দে হৈ যাব আৰু চাহ বহুত কষ্ট এই গাড়ী জুই ধৰা দে তো গাইছ এতিয়া মই যাই আছোঁ দোকানত মানে পিঁয়াজ আনবা মানে পিঁয়াজ নাই ভাত ৰান্ধিব যাবি সেইকাৰণে কেনে আছে ঠিক আছে না ঠিক আছে না দে খা খাম দে তো গাইছ এতিয়া আমাৰ ভাত খোৱা হৈ গ'ল তো এতিয়া অলপ ৰেষ্ট লওঁ গাইছ শান্তি লাগছে দে গাইছ ভাত খাই মানে গাইছ কি ক'ব ভাতটো খাবই লাগিব তো বহুত গৰম গাইছ এনেকে টাইমটো যাই আছে আর গাইছ যাব লাগে হ'ব এইখন হৈছে মন্দিৰ নামঘৰ দেখা পাইছে আপোনালোকে কাম চলি আছে দেই গাইছ দে অলপ জিৰমগে অলপ এতিয়া অলপ ঢালাই কাম চলি আছে অলপ ঢালাই আৰু গাইছ ই মাজত তোৰ ইমান চাউণ্ড এই ঢালাই কাম চলি আছে মানে খুঁটা এটা 2 ফুটি খুঁটা ঢালিব লাগে সেইকাৰণে মছলা মাৰি আছে আৰু পানীত খুঁটাটো এতিয়া ফিটিং হোৱা নাই কাৰণে অলপ ৰখছোঁ ভিডিঅ' বনাই আছে আৰু এইখিনি অলপ মছলা আছে চেছ খাই দে তো গাইছ আমাৰ কাম শেষ হ'ল আমি ঘৰত যাইছোঁ চ' গাইছ এতিয়া আমি আহি গ'লোঁ ঘৰ তো গাইছ দিনটো কিবাকে গেল দে গাইছ বাপৰে বাপ কি গৰম গাইছ মানে অৱস্থা একদম নাই এনেহেনে গেছি গাইছ মানে গাইছ আজি কি ৰ'দ দিছি ভাই তে গাইছ এতিয়া মই অলপ গা পা ধুওঁ দেই একদম নৰি দে আৰু গাইছ বহুত গাইছ গৰম ৰাম ৰাম চ' গাইছ এতিয়া 7টা বাজিব আৰু চ' এতিয়া মই গা পা ধুওঁ চ' গাইছ এতিয়া মই গা পা ধুই একদম ফ্ৰেছ হ'লোঁ গাইছ বাপৰে বাপ কি গৰম দিছিল গাইছ আজি বহুত গৰম দিছিল গাইছ অলপ কিবা ঠাণ্ডা লাগছে দেই ঠাণ্ডা মানে অলপ গাটো জোৰাইছে গাইছ বহুত ভাল লাগছে এতিয়া গা পা ধুই এতিয়া গাইছ মই অলপ চাহ পানী খাওঁ মানে গাইছ আৰু ভিডিঅ'টো লম্বা নকৰোঁ দেই গাইছ মানে বহুত লম্বা হৈ গৈছে কিজানি এডিট কৰোঁতেহে গম পাম তো ভিডিঅ'টো চাই যদি ভাল লাগছে লাইক এটা কৰি দিব দেই না কি গাইছ লাইক কৰিলে ভাল লাগে মোৰো ভাল লাগে আৰু শ্বেয়াৰ কৰি দিব শ্বেয়াৰ আৰু ক'ত কৰিব তথাপিও কৈছোঁ গাইছ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব ভাল নালাগিলে নকৰিব কিন্তু ঠিক আছে তো লগ পাম নতুন এটা ভিডিঅ'ত তো আজিলৈ এইখিনি জয় আই অসম